হেল্ল' গাইজ, আপোনালোক কেনে আছে বাৰু? আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু মংগলে আছে। ময়ো ভালে কুশলে আছোঁ আপোনালোকৰ আশীৰ্বাদে। বহুদিন হ'ল আপোনালোকলৈ মই ভিডিঅ' আগবঢ়াব পৰা নাই, কাৰণ মই কাম এটাত ব্যস্ত হৈ গ'লোঁ। কাম মানে মোৰ ঘৰৰে কাম বাৰু। বহুতৰ দৰে মোৰো সপোন এটা আছিল ঘৰ এখন বনোৱাৰ, আৰু এই সপোন লাহে লাহেকৈ বাস্তৱত ৰূপায়িত হ'ব লৈছে আপোনালোকৰ আশীৰ্বাদ আৰু ঈশ্বৰৰ কৃপাত। ঘৰ ষ্টাৰ্ট কৰিলোঁ বনাবলৈ। আগতে ভাবিছিলোঁ, দেউতাহঁতে ঘৰ বনোৱা দেখিলে বা বেলেগে ঘৰ বনোৱা দেখিলে ভাবিছিলোঁ মাটি এডোখৰ থাকিলেই আৰু পইচা হ'লেই ঘৰ বনোৱা হৈ যায়। কিন্তু মই যিখিনি অভিজ্ঞতা দেখিলোঁ সেয়া আচলতে সত্য নহয়। মাটি এডোখৰ বা পইচা থাকিলেই নহয়, বিশেষকৈ মহানগৰীৰ কথা কৈছোঁ, মহানগৰী বা টাউনৰ কথা কৈছোঁ। আপোনাৰ নিজৰ মাটি আছে বুলি আপুনি একোৱেই হাত দিব নোৱাৰে। মাটিত হাত দিব যাওঁতে, খোজ দিব যাওঁতে প্ৰতিটো পদক্ষেপত, প্ৰতিটো খোজত আপুনি পাৰ্মিশ্যন ল'ব লগা হয় বা কিবা কৰিব লগা হয়। যেনে ধৰক, আপোনালোকেতো জানে, যিসকলে জানে আপোনালোকৰ কাৰণে নহয় বাৰু, যিসকলে মোৰ দৰে নজনা আছে সেইসকলৰ বাবে মই কথাখিনি কৈছোঁ যে এতিয়া যেনে ধৰক মাটিটো প্ৰথমে নামজাৰি কৰা, তাৰপিছত পট্টা ওলোৱা, তাৰপিছত পাৰ্মিশ্যন, ড্ৰয়িং ইত্যাদি ইত্যাদি বিভিন্ন কিছুমান সমস্যা আছে। আৰু আপোনাৰ নিজৰ মাটি বুলি আপুনি নিজৰ ইচ্ছামতে কিবা এটা খান্দিবও নোৱাৰে। খান্দিব গ'লেও তাতো পাৰ্মিশ্যন। মাটিখিনি যেনিবা বেছি হৈ গ'ল, খান্দিলোঁ, মাটিখিনি শ্বিফটিং কৰিব যাওঁতেও বা ক'ৰবাত পেলাব যাওঁতে তাতো আপোনাৰ পাৰ্মিশ্যন। মুঠতে প্ৰতিটো খোজে খোজে আপুনি পাৰ্মিশ্যনে লৈ থাকিব লাগে। আপোনাৰ নিজস্ব মালিকী স্বত্ব একোৱেই নাই যেন লাগে, এনেকুৱা লাগে। যা হওক, এইবিলাকতো আছেই। তাৰোপৰি আৰু কিছুমান মানে যিটো হ'ব নালাগিছিল, যিটো নভবা কিছুমান সমস্যাও উদ্ভৱ হ'ল। আচলতে মানুহ যেতিয়া আপুনি শুভ কৰ্ম কৰে বা যেতিয়া আপুনি বিপদত পৰে, সেইখিনি সময়তে গম পোৱা যায় যে মানুহ আপোনাৰ লগত সদায় ভাল হৈ থকা, আপোনাৰ বন্ধু বান্ধৱ, আপোন পৰিয়াল আপোনাৰ লগত কিমান ভাল কিমান বেয়া, অন্তৰেৰে কিমান ভাল পায় কিমান বেয়া পায়, সেইখিনি সময়তহে আচলতে গম পোৱা যায়। মোৰো তেনেকুৱা কিছুমান সমস্যা ওলাল, বাধা বিঘিনি জেং জাবৰ কিছু ওলাল। মই আপোনালোকক সম্পূৰ্ণ খুলি পেলাই নকওঁ। এনেকুৱা ধৰণৰ কিছুমান বাধা বিঘিনি বা জেং জাবৰে মোক যথেষ্ট অসুবিধাত পেলালে বা পেলাব লৈছিলে একচুৱেলি। আৰু মানসিকভাৱে অলপ হ'লেও মানসিকভাৱে কিছু জ্বালা যন্ত্ৰণা দিছে। কিন্তু শত্ৰুৱে যিমানে আমাক পেলাবলৈ চেষ্টা কৰিছিল, যিমানে আমাক তল পেলাবলৈ বা অসুবিধাত পেলাবলৈ চেষ্টা কৰিছিল, সিমানে আমি ষ্ট্ৰংহে হ'লোঁ। গতিকে যিসকলে মোক অসুবিধা দিলে তালৈ মই ধন্যবাদহে জনাইছোঁ। কিয়নো এনেকুৱা অসুবিধা, এনেকুৱা কিছুমান জ্বালা যন্ত্ৰণা নোপোৱা হ'লে হয়তো মই জীৱনত নিশিকিলোহেঁতেন। যিমানে মোক তল পেলাবলৈ, যিমানে মোক কমজুৰি কৰিবলৈ কৰিছিল, সিমানে মই ষ্ট্ৰং হ'লোঁ। সেই সমস্যাবিলাকৰ পৰা কেনেকৈ সমাধান কৰিব পাৰি বা কেনেকৈ ওলাই আহিব পাৰি, সেইখিনি কথা, সেইখিনি অভিজ্ঞতা কমচে কম মই শিকিলোঁ। আৰু কি ক'ম, আৰু এতিয়াও সম্পূৰ্ণ হোৱা নাই বাৰু, কিন্তু কিছুমান ডাঙৰ ডাঙৰ সমস্যাৰ পৰা মই অলপ ওলাই আহিছোঁ বুলি ভাবোঁ। আৰু ভৱিষ্যতে কি হ'ব মই নাজানো। আপোনালোকৰ আশীৰ্বাদ থাকিলে, ঈশ্বৰৰ আশীৰ্বাদ থাকিলে, আৰু যদি মই সত্যত আছোঁ, তেতিয়াহ'লে নিশ্চয় মই তাতো জয়ী হ'ম বুলি আশা ৰাখিছোঁ। যা হওক ফ্ৰেণ্ডছ, জাষ্ট আপোনালোকৰ জ্ঞাতাৰ্থে কিছুমান মোৰ নিচিনা অনভিজ্ঞ আছে, আপোনালোকৰ কাৰণে মই এই কথাখিনি ক'লোঁ। কিন্তু মই সম্পূৰ্ণকৈ আপোনালোকক খুলি কোৱা নাই, অলপ হিঞ্চ এটা দিলোঁ। এতিয়া তেতিয়াহ'লে মোৰ ঘৰখনলৈ বলক, মই যিখিনি কৰা হৈছে সেইখিনি আপোনালোকক দেখাম। আহক মোৰ ঘৰত। এয়া পোষ্ট ঢালাইৰ প্ৰথম দিন। শুভ দিন এটা চাই পেলাই আমি পোষ্টখিনি ষ্টাৰ্ট কৰি দিলোঁ, শুভাৰম্ভ কৰি দিছোঁ। এয়া মই মছলা দি আছোঁ।
ঘৰৰ সকলোৱে দিছে, কিন্তু গোটেইখিনি আপোনালোকক দেখাবলৈ সময় অলপ বেছি যাব, গতিকে স্কিপ কৰি দিছোঁ। এতিয়া এটা নিয়ম কৰিব লৈছোঁ। নিয়ম মানে কি, মানুহে কোৱা মতে প্ৰথম পষ্টত হেনো সোণ অলপ আৰু গংগাজল দিব লাগে। গতিকে সোণাৰীৰ পৰা অকণমান সোণ কিনি আনিছোঁ আৰু এয়া গংগাজল যোগাৰ কৰিছোঁ। মোক সহায় কৰি আছে মোৰ বৌৱে। এয়া বৌৰ হাতত গংগাজল আৰু মই সোণখিনি। এয়া গংগাজল ছিটিয়াই আছে, 3বাৰমান ছিটিয়াই দিব আৰু মই সোণখিনি দিলোঁ। এতিয়া ময়ো অকণমান গংগাজল ছিটিয়াই দিওঁ। এইখিনি কৰিলে কি হ'ব কি নহ'ব সেয়া মই নাজানো, কিন্তু মানুহে কোৱা কাৰণে কৰিছোঁ। হয়তো ভালেই হ'ব, শুভ হ'ব, মংগল হ'ব, মোৰ ঘৰখন সুখ শান্তিৰ হ'ব, তাকে আশা ৰাখিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। এখেতসকল হৈছে মোৰ শুভাকাংক্ষী আৰু মিস্ত্ৰীসকলো আছে। আমি অকণমান মিঠাই চাহ পানী খাইছোঁ, অলপ ৰাইজসকলক খুৱাইছোঁ আৰু কেইজনমান মাতিছোঁ, তেওঁলোক চাগৈ অকণমান পিছত আহিব। লাহে লাহে কাম আগবাঢ়ি গৈ এয়া ফাৰ্ষ্ট শ্ৰদ্ধালৈৰ কাৰণে সাজু কৰা হৈ গ'ল, চাটাৰিং হৈ গ'ল। নেক্সট দিনা ঢালাই হ'ব, গতিকে অকণমান ঠিক ঠাক কৰি আছে। যিখিনি বাকী আছে, বিশেষ কাম নাই আৰু অকণমান কিবা কিবি যদি বাকী আছে সেইখিনি কৰি আছে। এয়া 2200 স্কুৱাৰ ফিটৰ 9টামান ৰুম বা 9টামান কোঠালি ওলাব। মোৰ ল'ৰাও অকণমান চাই আছে। নেক্সট দিনা ৰাতিপুৱা 6টা বজাতে আমাৰ ঢালাই পাৰ্টি আহি গ'ল। মই মেচিনত অকণমান ধূপ জ্বলাই ওপৰৱালাক অলপ দোৱা কৰিছোঁ যাতে কামখিনি ভালে ভালে হৈ যায়। এয়া চবেই ভাগে ভাগে লাগি গৈছে। প্ৰথম চাদঢালাইখিনি হৈ গ'ল, এতিয়া নেক্সটটোৰ কাৰণে লাগি আছে। এয়া হৈ গৈছেগৈ, আকৌ ৰেডি হৈ গ'ল, পূৰা লাগি গৈছে আজি। এয়া ওচমান ভাই আৰু বেলেগ আমাৰ এয়া কণ্ট্ৰেক্টৰ সকলোৱে চাই আছোঁ। এয়া কৰাই কৰি আছে। এইফালেও আমাৰ দিলবাৰ ক'ত গ'ল? আন্ধাৰ হৈছে অলপ। আলম ভাই, আমাৰ ৰফিকুল ইয়াতো তলতো আছে আৰু দেখা এয়া হেৰি কাৰেণ্টৰ কামো চলি আছে আমাৰ আহিদুল আৰু লগত এয়া এইটো আণ্ডাৰগ্ৰাউণ্ড ৱেৰিং ন। নেক্সট দিনা এয়া ৰাতিপুৱা 6টা বজাতে আকৌ আমাৰ ঢালাই পাৰ্টি হাজিৰ হ'ল, লগতে মাল মেটেলৰ গাড়ীও চব আহি গৈছে। আৰু হোৱা পিছফালে এখন গাড়ী দেখিছোঁ, সেয়া পানীও আহি গৈছে। পানী গাড়ী আমি ইয়াতে কিনিব লগা হৈছে। পানী কিনি কিনি ঘৰখন বনাই আছোঁ। গুৱাহাটী মহানগৰীত এয়াই অসুবিধা, পানী নাই। চব বস্তুটো কিনিব লাগে, পানীখিনিও কিনিব লগা হৈছে। ঢালাই আৰম্ভ হৈ গৈছে, মছলা ওপৰলৈ মেচিনেদি উঠি গৈছে, মছলা ওপৰলৈ গ'ল আৰু বালি তিয়াই দি আছে। এয়া আমাৰ ঘৰৰ মালিক অৰ্থাৎ মোৰ মিষ্টাৰ। কাম চাই অকণমান ভাগৰ লাগিছে চাগে, বহি আছে, ৰেষ্ট লৈ তাতে আছে। এয়া ককাইদেউ অকণমান সহায় কৰিব আহিছে, চাব আহিছে। ঢালাই কিছু হৈ গৈছে বাৰু, লাহে লাহে আৰু হৈ গৈ থাকিব। এয়া বৰ ধুনীয়াকৈ চিৰিৰ লগাই লৈ কামখিনি বৰ সুবিধাজনক কৰি আছে, বৰ ভালেই লাগিছে বাৰু।
এয়া ফ্ৰেণ্ডছ, দুখনমান চাদ ঢালাই কৰা হৈ গ'ল আৰু এখন চাদ ঢালাই কৰিব বাকী আছে। G+2ৰ পাৰ্মিশ্যন আছে বাৰু। তথাপি সেইখিনি মই চিন্তা কৰি ল'ব লাগিব, কাৰণ চাদখিনি ঢালাই কৰি থ'লেইতো নহ'ব নহয় জানো, ভিতৰতো বহুত কাম আছে। যিমানেই নাকপুলি কাণপুলি সজাব সিমানেই ঘৰখন ধুনীয়া হ'ব, কিন্তু চব টকাৰে খেল নহয় জানো। যি হওক, কমপ্লিট কৰিবৰ কাৰণে এতিয়াও কিছুদিন বাকী আছে। যেতিয়া মোৰ ঘৰ কমপ্লিট হ'ব আপোনালোকক নিশ্চয় আকৌ এবাৰ শ্বেয়াৰ কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই ঘৰখন ভালদৰে কমপ্লিট কৰিব পাৰোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ। চাৰেগামা আইবা, বাই বাই।